নমস্কাৰ নমস্কাৰ হেল্ল' হেল্ল' চেক চেক নমস্কাৰ মোৰ FB পেজলৈ স্বাগতম জনাইছোঁ। আজি বহুকেইদিন পিছত লাইভত আহিবলগীয়া হ'ল। সাধাৰণতে লাইভত খুব কম আহোঁ। বিষয়টোৱে এনেকুৱা, লাইভত নাহিলে নহয়। এইটো অলপমান গুৰুত্বপূৰ্ণ বিষয়। জুবিন দা আমাৰ মাজৰ পৰা মহাপ্ৰয়াণ হ'ল, গুচি গ'ল। জুবিন দা যোৱাৰে পৰা আমি গোটেই অসমবাসী শোকত ম্ৰিয়মান হৈ আছোঁ। শোকাকুল পৰিৱেশ সৃষ্টি হৈ আছে গোটেই আমাৰ সমগ্ৰ অসমতে। তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এতিয়া কথাটো হ'ল, নোহোৱা হৈ যোৱাৰ পিছত দাদাৰ সমাধি সোণাপুৰত কৰিলে বাৰু, চব ঠিকেই আছে। কিন্তু তাৰ পিছৰ পৰা আমি যিবিলাক সামাজিক মাধ্যমত যিবোৰ বস্তু দেখা পাই আছোঁ, কিছুমান মানে ধনাত্মকো দেখা পাইছোঁ, ঋণাত্মকো দেখা পাইছোঁ। ধনাত্মকখিনিতো ভালে, ঋণাত্মক যি একোটা খবৰ মাজে মাজে মনত দেখা পাই আছোঁ, আমাৰ চকুত পৰিলক্ষিত হয়, সেই ঋণাত্মক খবৰবিলাকে কিন্তু আমাৰ নিচিনা অনুৰাগীক খুব দুখ দিয়ে দেই। ক'বলৈ মই এইটো নাযাওঁ যে আমি প্ৰকৃত অনুৰাগী, কিন্তু আমি কয়েকজন দাদাৰ অনুৰাগী। এই ঋণাত্মক খবৰবোৰৰ পৰা বিৰাট দুখ পাইছোঁ। প্ৰথমৰ পৰাই কিছুমান বস্তু কি বুলি ক'ম, এতিয়া বাতৰিবিলাকত প্ৰকাশ কৰে, সঁচাই নে মিছাই আমিও নাজানো। এতিয়া বৰ্তমান আজি ডেটত আমি যিখিনি শুনি আছোঁ জুবিনদাৰ বিষয়ে, জুবিনদাৰ সমাধিত এই যে চোৰ আখ্যা দিছে যে, কি আছিলে ল'ৰাজনৰ নাম, চিৰঞ্জীৱ কাশ্যপ, আই থিংক চিৰঞ্জীৱ কাশ্যপ। তো মই আজি মোবাইলটো খোলাৰ লগে লগে তাৰমানে দাদাৰ যিখিনি পেজ আছে, জুবিন দা ফেন ক্লাব বা যিখিনি পেজ আছে, এই পেজবিলাকৰ পৰা মানে এটা বাতৰি মানে পাইছোঁ যে চোৰ বুলি আখ্যা দিছে। এতিয়া কথাটো এতিয়া কোন শুদ্ধ কোন ভুল আমি ক'বলৈ নাযাওঁ দেই। মানে আল্টিমেটলি বস্তুটো ঋণাত্মক খবৰ, সেই ঋণাত্মক খবৰটোত বহুত বেয়া লাগিছে, বিদ্যা কৈছোঁ। যিখিনি সময়ত আমি বিচাৰিব লাগিছিল দাদাৰ কাৰণে, দাদাৰ ন্যায়ৰ কাৰণে যুঁজিব লাগিছিলে। এতিয়া চাওকচোন, আজি 7.4 মিলিয়ন, আজি কিমান দিন ধৰি 7.4 মিলিয়ন হৈ আছে। আমি এই 7.4 মিলিয়নটো আমি জানো বঢ়াব পাৰিছোঁ জানো? আমিতো ক'ব গ'লেতো মেক্সিমাম আমি কিছুমান মানুহ ভাগৰি গৈছোঁ, আমনি লাগিছে লিখি, অস্বস্তি লাগিছে, কিমান লিখিব আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ। তথাপিও আমি লিখি আছোঁ আৰু লিখিবও। যিখিনি জুবিনদাৰ প্ৰকৃত অনুৰাগী আছে, তেওঁলোকে প্ৰত্যেক দিনা জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব, এবাৰ দুবাৰ হাজাৰবাৰ লিখিব, আৰু আমি লিখি গৈয়ে থাকিম। আৰু পৃথিৱীৰ ভিতৰত মানে সকলোতকৈ ডাঙৰ শক্তি হিচাপে আমাৰ দাদাৰ যিটো আমি ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ, সেইটো আমি কৰিহে দেখাম। আৰু দাদাই ন্যায় পাবই লাগিব। হয় মৰিম, নহয় কি কৰিম নাজানো, ন্যায় আমাক লাগিব। মই ইয়াত উচতনিমূলক কোনো মন্তব্য দিবলৈ নাযাওঁ, খালি মই কৈছোঁ দাদা মানে মহাপ্ৰয়াণ ঘটাৰ পৰা এই কিছুমান ঋণাত্মক যিবিলাক বাতৰি পাই আছোঁ, বহুত দুখ লাগে দেই। এতিয়া চাওক, এই যে চিৰঞ্জীৱ কাশ্যপ বোলে ল'ৰাজন, তেখেতেও আজি স্পষ্টীকৰণ দিছে। তেখেতো এগৰাকী অভিযন্তা, যেনেকৈ আমিও অভিযন্তা, বা মোক যোনে যোনে চাই আছে, কিংকু নাথ, তুমিও এগৰাকী অভিযন্তা, লাইভটো শ্বেয়াৰ কৰি দিবা কিংকু। তো এগৰাকী অভিযন্তা কেনেকুৱা হয়, এগৰাকী ইঞ্জিনিয়াৰ কেনেকুৱা হয়, আমি মনৰ পৰা আমি জানো। অভিযন্তাবিলাক অকল যে এগৰাকী ইঞ্জিনিয়াৰে হয় সেইটো নহয়। ইঞ্জিনিয়াৰৰ এজনৰ ভিতৰৰ পৰা যদিও ইঞ্জিনিয়াৰ, আৰু তেওঁৰ বহুত কিছুমান প্ৰকাশ ঘটে, শিল্পীও হয় কিছুমান, কেতিয়াবা কিছুমানে বেলেগ বেলেগ বিজনেছো কৰে, বিভিন্ন ক্ষেত্ৰত থাকে। কিন্তু ইঞ্জিনিয়াৰ এজন চোৰ শব্দটো কোৱাৰ কাৰণে অলপমান দুখ পাইছোঁ আৰু কথাটো দেই। ঘপককৈ মানে কিছুমান বস্তু নিগেটিভ মানে হেৰি কৰিব নালাগে। দাদাৰ সমাধিৰ পৰা অমুক চুৰ কৰে, তমুক চুৰ কৰে। আৰে প্ৰকৃত জুবিন দাৰ অনুৰাগীয়ে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে।
আৰু যদি তাৰ মাজত কোনোবাই বেয়া কাম কৰিছে এইটোও নকওঁ যে নাই কৰা বুলি মই কওঁ। জুবিনদাৰ যিটো সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত প্ৰত্যেক দিনা হয়তো 100টাৰ ভিতৰত 1 বা 2টা বেয়া কাম কৰিব পাৰে, কিন্তু ওপৰৰ পৰা দাদা চাই আছে ন আমাক, কোনে ভাল কাম কৰিছে কোনে বেয়া কাম কৰিছে চবে আমাক চাই আছে। যদি বেয়া কাম কৰিছোঁ, আমি যদি বেয়া কাম কৰিছোঁ তেনেহ'লে আমি ফল ভোগ কৰিব লাগিব ন, তেজ বমি কৰি মৰিব লাগিব যদি সঁচাকৈ কোনোবাই বেয়া কাম কৰিছে জুবিনদাৰ নামত। আৰু যদি কোনোবাই কাৰোবাক ফচাবৰ কাৰণে যদি উল্টা পুল্টা এইবোৰ কৰি আছে, এইবোৰ প্লিজ মই একদম হাতযোৰ কৰিছোঁ, নকৰিব, এইবিলাক কৰা বন্ধ কৰক। চাওক, এই জুবিনদা নামৰ যিগৰাকী পিতৃ বুলি ক'লোঁ মই, পিতৃতুল্য ভগৱান তুল্য, তেখেতৰ ময়ো সন্তান আৰু মোক যোনে চাই আছে আপুনিও সন্তান, আৰু সমগ্ৰ অসম কিয় সমগ্ৰ বিশ্বতে আমি সকলোবিলাক জুবিনদাৰ সন্তান। তেখেতৰ যিহেতু নিজৰ ল'ৰা ছোৱালী নাই, আমিয়ে জুবিনদাৰ ল'ৰা ছোৱালীৰ নিচিনা, আৰু আমি তেখেতক পিতৃৰূপে জ্ঞান কৰোঁ, ভগৱান ৰূপে জ্ঞান কৰোঁ। তেনেহ'লে জুবিনদা যিহেতু আমি ভগৱান বা পিতৃ হিচাপে আমি জুবিনদাক ভাবোঁ, তেনেহ'লে আমি সকলোবিলাক ককাই ভাই নহ'লোঁ জানো? জুবিনৰ প্ৰকৃত অনুৰাগীবিলাকো ককাই ভাই, প্ৰকৃত অপ্ৰকৃত যত যিমান আছে অনুৰাগী, জুবিনদাৰ গান শুনা বা জুবিনদাক ভাল পোৱা, চবেই আমি ককাই ভাই, বুজি পাইছেনে নাই? তো আমি যদি ককাই ভাই মিলি দেউতাকজন নোহোৱা হোৱাৰ পিছত, সেই দেউতাকজন সিদিনা নোহোৱা হৈছে আমাৰ মাজৰ পৰা, আজি যদি দেউতাক নোহোৱা হোৱাৰ পিছতে যদি আমি যদি মাটি বাৰী সম্পত্তিৰ কাৰণে কাজিয়া কৰি মৰোঁ, তাতকৈ আমাৰ কিবা লাজৰ কথা আছে না? তাৰমানে দেউতাক গ'ল, এতিয়া আমি মাটি বাৰী ভাগ কৰি কেনে আমি কাজিয়া কৰি মৰিব লাগে ককাই ভাই, এইটো কথা নহয় দে। লাইভ ছেশ্যনটো প্লিজ শ্বেয়াৰ কৰি দিব যোনে যোনে চাই আছে। তো জুবিনদাৰ ক্ষেত্ৰতো সেইটোৱে যে জুবিনদা মহাপ্ৰাণ হোৱাৰ পিছৰ পৰা আমি যিবিলাক আমাৰ মাজৰে ককাই ভাই, কোনোবাই ধনাত্মক নিউজ বিয়পাইছে, কোনোবাই ঋণাত্মক নিউজ বিয়পাইছে, আমিতো ককাই ভাই ন চবেইতো সৰুৰ পৰাইতো জুবিনদাৰে গান শুনিছোঁ, মায়া, অনামিকা, মায়াবিনী, যত যিমান আছে জুবিনদাৰ গান শুনি ডাঙৰ হৈছোঁ, মৰালৈকে জুবিনদাৰ গান শুনিয়ে থাকিম। কিন্তু এই যে আমাৰ ককাই ভাইখিনি ইজনে সিজনে যে আমি কাজিয়া কৰি মৰি আছোঁ, ইজনে সিজনক যে বদনাম দি আছোঁ, এইটো কিন্তু দাদাই চাই আছে দেই ওপৰৰ পৰা, মই কিন্তু ক'লোঁ। কিন্তু চাওক, কোনোবা নহয় কোনোবাটো সঁচা কোনোবাটো মিছা। হয়তো মই কাৰো মানে চাফাই মই কৰিব যোৱা নাই, কাকো চাফাই কৰিব পৰা নাই বোলে চিৰঞ্জীৱ সঁচা বা চিৰঞ্জীৱ মিছা বা আমাৰ ফেন ক্লাব অমুকটো, মই সঁচা মিছা ক'ব যোৱা নাই। কিন্তু একমাত্ৰ জুবিনদাৰ ওপৰৰ পৰা চাই আছে, যিগৰাকী ভগৱানক আমি নিজ চকুৰে দেখা পাইছোঁ। আজি ক'ব গ'লে আমি হিন্দু ধৰ্মৰ মানুহ, আমি মহাদেৱ হওক বা পাৰ্বতী হওক বা যিকোনো গণেশ, যিকোনো আমি দেৱ দেৱীক পূজা কৰোঁ, সকলোৱে পূজা অৰ্চনা কৰোঁ, আমি মূৰ্তি দেখিছোঁ, কিন্তু তেওঁলোকক আমি সাক্ষাৎ দৰ্শন কৰা নাই। কিন্তু এইগৰাকী ভগৱানক কিন্তু আমি সাক্ষাৎ দৰ্শন কৰিছোঁ দেই, সকলোৱে কিন্তু আমি নিজে দেখা পাইছোঁ জুবিনদাক। যেতিয়াৰ পৰা আমি কাণেৰে শুনিব পৰা হৈছোঁ, চকুৰে ভালদৰে বুজিব পৰা হৈছোঁ, চাব পৰা হৈছোঁ, জ্ঞানৰ যেতিয়াৰ পৰা বিকাশ হৈছে, আমি কিন্তু কথাবিলাক গম পাইছোঁ, আৰু সেই ভগৱানজনক আমি চাক্ষু হিচাপত আমি দেখিবলৈ পাইছোঁ সকলোৱে। গতিকে তেওঁ কিন্তু ওপৰৰ পৰা চাই আছে দেই, কোন সঁচা কোন মিছা। এতিয়া জুবিনদাৰ নামত কি ক'ম, কোনোবাই যদি জুবিনদাৰ নামত ভালকৈ মাত মাতিব যায় তাকো মানে দবাই থোৱা হয়। মই এইটোৰ মাজত কিন্তু কাকো মানে কোনো ধৰণৰ ৰাজনীতি কৰিব নামেই ওলাব বিচৰা নাই। মানে মই ক'লোঁ ন, আমি সকলো ককাই ভাই। আজি কোনোবাই সেই যে মাজতে কৈছিলে আচল অনুৰাগী নকল অনুৰাগী, এইবিলাক আচল নকল বাদ দিয়ক, আমি সকলো জুবিনদাৰ সন্তান। ময়ো ভাল পাওঁ, আপুনিও ভাল পায়, সমগ্ৰ বিশ্ব আমি জুবিনদাক ভাল পাওঁ, আৰু আমি এইটো ৰেকৰ্ড গঢ়ি দিলোঁ নে নাই কওক? শিল্পী হিচাপে জুবিনদাৰটো 1 নম্বৰত আমি দেখুৱাই দিলোঁ ন, জুবিনদাৰ শেষ দিনাখন। তেনেহ'লে আমি চব ককাই ভাই ন, তো ককাই ভাই ইজনে সিজনৰ মাজত অভিযোগ কিয়নো? পিতৃ সেই সিদিনাখন গ'ল, পিতৃ যোৱা জাষ্ট পিছৰ পৰাই দেখোন আমি লাগি গ'লোঁ দেখোন মাৰপিট নহয়, পিতৃ ঢুকোৱাৰ পিছত যেনেকৈ ককাই ভাই হাই কাজিয়া কণ্ডল লাগে মাটি বাৰী ভাগ কৰাৰ কাৰণে, জুবিনদাৰ আমি লাগিব লাগিছিল ক'ত, লাগি আছোঁ ক'ত ভাইহঁত? আচল নকল মই কাকো ক'ব যোৱা নাই, সকলোকে কৈছোঁ ভাইহঁত, আমি ব্ৰাদাৰ ভাই, আমাৰ পিতৃ হ'ল জুবিনদা। তো পিতৃ মৰি গ'ল, পিতৃ নোহোৱা হৈ গ'ল, পিতৃৰ ন্যায়ৰ কাৰণে যুঁজা, তাৰ সলনি মই ভাই বা তুমি ভাই, আমি ইজনে সিজনে ভাই মাজত অমুক চুৰ, তমুক পইচা চুৰ, তমুক গীটাৰ চুৰ, তমুক হাৰমনিয়াম চুৰ, তমুক কীবৰ্ড চুৰ, প্লিজ অনুগ্ৰহ কৰি এই চুৰ শব্দটো বা নিগেটিভ বা ঋণাত্মক নিউজবিলাক অনুগ্ৰহ কৰি নবজাবা। দুখ পাওঁ, বিৰাট দুখ পাওঁ। এতিয়া কালি পৰহি, এতিয়া আজি জানুৱাৰী গ'ল, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, কোনোবা দিনাখন ইলেকশ্যন আহিব দেই।
মই নকওঁ যে জুবিনদাৰ ন্যায়ৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মামাজীয়ে লাগা নাই বুলিও মই নকওঁ বা লাগিছে বুলিও মই নকওঁ। তেওঁ কৰি আছে তেওঁৰ লেভেলত যিখিনি কৰিব পাৰে। কিন্তু কথাটো হ'ল তেওঁ আমাক এটা কথা দিছিলে যে কথা দিছিল নে নাই কওক, ইলেকশ্যনৰ আগে আগে বিধানসভা ইলেকশ্যনৰ আগে জুবিনদাক ন্যায় দিব। তেওঁ তাৰ কাৰণে কৰি আছে। কিন্তু আমি যিখিনি একদম অন্তৰৰ পৰা জুবিনদাক ভাল পোৱা প্ৰকৃত অনুৰাগী আছোঁ, অনুৰাগী যিখিনি একদম পগলা, ৰ'ব এইখিনিতে মই আৰু এটা কথা আপোনালোকক মই কৈ থওঁ। মই ক'বৰ কাৰণে মই খুব বিচাৰি আছিলোঁ। মই নাম নকওঁ দে, সেইজন ল'ৰা মোৰ লগৰে বন্ধু এজন হয়, ৰঙিয়াৰ ল'ৰাজন দেই। মই নাম নকওঁ, কাৰণ নামটো কোৱাৰ লগে লগে সিও ভাবিব তাক বদনামী কৰিছোঁ বা কিবা কৰিছোঁ। মই নামটো ল'ব বিচৰা নাই। আজিৰ পৰা 4-5 বছৰ 6 বছৰ আগত মইতো আগৰ পৰাই পগলা। মই জুবিনদাৰ নামত কোনোবাই মোক অন্ধভক্ত বুলি কয়, কোনোবাই কিবা কয়, বহুত কিবা কিবি মোৰ ওপৰত লাঞ্ছনা বা কিবা কিবি এনেকুৱা লগাইছে। এনেকুৱা মানুহ বহুত আছে। কিন্তু তাৰে ভিতৰত মই এগৰাকী ল'ৰা পালোঁ, মোৰে বন্ধু এজন, ৰঙিয়াৰ ল'ৰাজন, একেলগে পঢ়িছিলোঁ। কিছুমান ক্ষেত্ৰত সি কিন্তু মোক কৈছিল যে মই বোলে জুবিনদাৰ গু খাব লাগে, মই বোলে জুবিনদাৰ ভৰি ধোৱা পানী খাব লাগে, মই অন্ধভক্ত আৰু এনেকা বুলি কৈছিল আৰু আল্টিমেটলি। বাৰু বন্ধু, মই অন্ধভক্ত হয়, দেখি আছা অন্ধভক্তই কি কৰি আছে, যি কোৱা একো নাই, আমি দাদাৰ কাৰণে লাগি যাম, একো নাই। বেয়াকৈ ক'লেও কিবা ক'লেও কোনোবাই চুৰ, এতিয়া চুৰ শব্দটো প্লিজ যেনেকৈ তেনেকৈ ইউজ নকৰিবা জুবিনদাৰ অনুৰাগীৰ লগত। মই বাৰ হাতযোৰ কৰি কৈছোঁ। এসময়ত আজিৰ পৰা কেইবছৰমান আগত হ'ল, 11 বছৰমান আগত ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত মোৰ এটা হেলমেট আছিল দেই। এতিয়াও মোৰ এটা হেলমেট আছে, কিন্তু এইটো মোৰ হেলমেট 2 নম্বৰ হেলমেট। ইয়াৰ আগত এটা মোৰ হেলমেট আছিল, আৰু ভগৱানৰ কৃপাত মই প্ৰতিদিন টাইমত মোক সাক্ষাৎকাৰ লৈছিলে ৰিপৰ্টাৰে। মোৰ হেলমেটটোত চানমাৰি য'ত পুলিচ পইণ্ট আছিলে, দুনিয়াৰ তাতে চব জুবিনদাৰ গান, আজিৰ পৰা 11-12 বছৰ আগৰ কথা, 15 বছৰ হ'ল কিজানি, তাত গোটেই জুবিনদাৰ গোটেই লিখা আছিলে। কিন্তু সেই যিটো হেলমেটটো, একবাৰ মই বাহিৰা চাৰিআলিত এটা কেকৰ অৰ্ডাৰ দিব গৈছিলোঁ, আহি পাই দেখোঁ দেখোন মোৰ হেলমেটটো নাই। কিন্তু সেই বুলি কি মই মোৰ হেলমেটটো যোনে নিলে তেখেতক মই কি চুৰ বুলি ক'ম নেকি? বিদ্যা কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ, মই আজিলৈকে তেখেতক যোনে নিছে মই চুৰ বুলি কোৱা নাই। মই এটা কথাই ভাবিছোঁ, মই জুবিনদাক ভাল পাওঁ, বহুত ভাল পাওঁ মই। কিন্তু হয়তো সেই ব্যক্তিজন যোনে মোৰ পৰা হেলমেটটো লৈ গ'ল, তেওঁ হয়তো মোতকৈ এটা এক্সট্ৰিম লেভেলত জুবিনদাক ভাল পায়। জুবিনদাক ভাল পায় কাৰণে মোৰ হেলমেটটো নিছে। গতিকে মই যদি সেইটোকে যদি ধনাত্মকভাৱে নলয়, যদি মই যদি ঋণাত্মক বা নিগেটিভলি যদি মই ল'লোঁ হয়, বোলে মোৰ হেলমেটটো মোৰ লৈ গ'ল সেই ল'ৰাজনে, সি মোৰ হেলমেটটো চুৰ কৰিলে, আৰে সেইটোতো হ'ব নোৱাৰে না। সি হয়তো মোতকৈ বেছি জুবিনদাক ভাল পায়, মায়াবিনী বা কিবা কিবি দেখাৰ লগে লগে সি এইটো লৈ গ'ল। তো মই এইটো ধৰণেৰে ল'লোঁ যে সি সেই বস্তুটো এইকাৰণে নিলে যে সি জুবিনদাক মোতকৈ বেছি ভাল পায়। আৰু এতিয়াও মোৰ 2 নম্বৰ হেলমেট এটা আছে, তাতো চব জুবিনদাৰ গানে লিখা আছে। কিন্তু এতিয়া নহয়, 7 বছৰমান আগতে মই লিখা, আৰু ইউটিউবত আৰু ফেচবুকত হয়তো ভিডিঅ' আছে। তো কথাটো এনেকুৱা, জুবিনদাই এজন পুত্ৰই আন এজন পুত্ৰক আমি ঘপককৈ চুৰ হওক বা কিবা এনেকুৱা বদনাম ঘপককৈ আমি দিব নালাগে। আমি ককাই ভাই, পিতৃ এজন আছে ওপৰৰ পৰা আমাক চাই আছে। ময়ো জুবিনদাৰ পুত্ৰ, তুমিও জুবিনদাৰ পুত্ৰ, আমি সকলো গোটেই বিশ্ব জুবিনদাৰ পুত্ৰ। গতিকে ইজন ককায়ে ইজন ভায়ে, আমি দেউতা নোহোৱা হোৱাৰ পিছত আমি আমাৰ মাজত ইজনে সিজনক লাঞ্ছনা কৰি মিছা অভিযোগ দি লাভ নাই দেই। একদম মই হাতযোৰ কৰিছোঁ। আৰু এতিয়াৰ পৰা আমি সকলোৱে ৰাইজ আহক, মিলিজুলি জুবিনদাৰ ন্যায়ৰ কাৰণে লাগো, জুবিনদাৰ ন্যায়ৰ কাৰণে লাগো। জুবিনদাৰ সেই যিকেইটা জুবিনদাক হত্যা কৰা যিকেইটা সেই নৰপিশাচ, সেইকেইটাৰ মই নাম ল'ব ইচ্ছা নাই, নাম লগালে সিহঁতৰ পাব্লিচিটি দিয়া হ'ব। কুকুৰ বুলি ক'লোঁ, নৰপিশাচ বুলি ক'লোঁ, সেই নৰপিশাচকেইটাই যাতে উচিত শাস্তি পায়। উচিত শাস্তি মই কোনটো শাস্তি বিচাৰিছোঁ? মোৰ লগত আপোনালোকে এগ্ৰী হৈ আছে, হয়নে নহয়? যদি সঁচাকৈ আপোনালোক মোৰ লগত এগ্ৰী, একবাৰ জাষ্টিছ ফৰ জুবিনদাৰ বুলি লিখক। মামা হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল? তেওঁলোকক ইলেকশ্যনৰ আগে আগে শাস্তি দিম বুলি কৈছিল, বা জুবিনদাক ন্যায় দিম বুলি কৈছিল। তো আমি সকলোৱে যিবিলাক আমি জুবিনদাৰ অনুৰাগী আছোঁ, গোটেই বিশ্বতে, নট অসম, নট ইণ্ডিয়া, অল অভাৰ ইন দ্য ৱৰ্ল্ড, সকলোৱে আমি কি বিচাৰি আছোঁ? যে জুবিনদাৰ সেই নৰপিশাচ, জুবিনদাক হত্যা কৰা সেই নৰপিশাচ কেইটাই যাতে আমাৰ মামাই যেনেকৈ বেলেগক বদমাছক যেনেকৈ ৰাতি ফুৰাবলৈ লৈ যায়, তেওঁলোকক ফুৰাবলৈ লৈ যায় কাৰণে এনকাউণ্টাৰ কৰে। এইটো একদম মনৰ পৰা বিচাৰিছোঁ। যদি এইটো কাম যদি
মামাজীয়ে কৰিব পাৰে নহয় বিদ্যা কৈছোঁ বহুত সুখী হ'ম ইয়াতকৈ আৰু সুখ একো নালাগে আমাক ধন টকা পইচা নালাগে চাকৰি নালাগে অমুক নালাগে মোকতো একো নালাগে মোক লাড্ডু জিৰ' হ'লেও হ'ব কিন্তু জুবিনদাৰ ন্যায় লাগে ভাই জুবিনদাৰ ন্যায়ৰ বাহিৰে মোক আৰু একো নালাগে এই নৰবিকাশকেইটাকে এনকাউণ্টাৰ যিদিনাখনে মামাজীয়ে কৰিব সেইদিনাখনে মই মামাক চেলুট দিম পগলাৰ নিচিনা মই বম ফুটাম দেৱালী পাতিম দেৱালী আহক সকলোৱে মিলি একেবাৰে কওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদাই ন্যায় পাওক আৰু এবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক আৰু পষ্টটো শ্বেয়াৰ কৰি দিয়ক আৰু যদি আমি ককাই ভাই এজনে সিজনক লাঞ্ছনা বাঞ্ছনা নকৰি আমি যাতে অভিযোগ দি চুৰ কিবা কিবি বদনাম নকৰি আমি যাতে মিলি জুলি কেনে জুবিনদাৰ ন্যায়ৰ পক্ষত আৰু সেই কুকুৰকেইটাৰ বিৰুদ্ধে যদি আমি যুঁজ দিব পাৰোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিনদা জয় অসম মন যায় আই লাভ ইউ জুবিনদা থেংক ইউ